ঈশ্বৰ থাকে নেকি? অৰণ্যত ঈশ্বৰ আছে নেকি? প্ৰতিভাবোৰত জানিবৰ মন যায়। ক'ত তেওঁ থাকে? তেওঁ আমাক দেখে, নেদেখোঁ তেওঁকে। সহস্ৰ নয়নে তেওঁ সকলোকে দেখে। তেওঁ এনে যে গুণ সকলোবোৰ শুনে। কৌটি সূৰ্যৰ দৰে তেওঁ। প্ৰতিযোগীসকলৰ নামসমূহ একাধিক্ৰমে ঘোষণা কৰি দিছোঁ। যদি কোনো প্ৰতিযোগিতালৈ অনুৰোধ জনাইছোঁ। প্ৰতিযোগিতা চলি থকাৰ মাজত হয়, সেয়েহে বহাগৰ কবিতা জিলাত নামভৰ্তি কৰিবলৈ আমি পুনৰবাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। অনতিপলমে নামভৰ্তি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। তেওঁ সকলোকে দেখে। ধন্যবাদ। অনুসূয়া বৰা আৰু কীৰ্তনা দত্ত। এয়া মঞ্চত অনুসূয়া গগৈ কেনে কৰিব? বাইদেউ ৰচিত কবিতা ঈশ্বৰ ক'ত? নীল আকাশত ঈশ্বৰ থাকে, প্ৰতি ঘোৰ অৰণ্য ঈশ্বৰ আছে নেকি? আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ দ্বাৰা ৰচিত কবিতা ঈশ্বৰ ক'ত নাথাকে। ঈশ্বৰ ক'ত নাথাকে? ঈশ্বৰ থাকে ক'ত? নীল আকাশত। ঈশ্বৰ থাকে নেকি পৰ্বতীমত? ঈশ্বৰ থাকে নেকি ঘোৰ অৰণ্য? ঈশ্বৰ আছে নেকি প্ৰতিমাবোৰত? জানিবৰ মন যায় ক'ত তেওঁ থাকে। তেওঁ আমাক দেখে, নেদেখোঁ তেওঁকে। সহস্ৰ নয়নে তেওঁ সকলোকে দেখে। তেওঁৰ এনে যে গুণ সকলোবোৰ শুনে। কোটি সূৰ্যৰ দৰে তেওঁ হেনো জ্যোতি। তেওঁৰ নামেই আল্লাহ, তেওঁৰেই নাম গড। তেওঁৰ প্ৰাৰ্থনাতে মন হওক ৰথ। ধন্যবাদ। অনুসূয়া বৰা অনুপস্থিত। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কীৰ্তন প্ৰতিমাবোৰত জানিবৰ মন যায় ক'ত তেওঁ থাকে। তেওঁ আমাক দেখে, নেদেখোঁ তেওঁকে। সহস্ৰ নয়নে তেওঁ সকলোকে দেখে। তেওঁৰ এনে যে গুণ সকলোবোৰ শুনে। কোটি সূৰ্যৰ দৰে তেওঁ হেনো জ্যোতি। তেওঁৰ নামেই আল্লাহ, তেওঁৰেই নাম গড। তেওঁৰ প্ৰাৰ্থনাতে মন হওক ৰথ। ধন্যবাদ। দিব্যাংশু কোঁৱৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দেৱস্মিতা ভৰদ্বাজ। এয়া মঞ্চ শ্ৰীমতী আবৃত্তি কৰিবলৈ লৈছোঁ কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ মহোদয়া ৰচিত কবিতা ঈশ্বৰ ক'ত নাথাকে। ঈশ্বৰ ক'ত নাথাকে?
নীল আকাশত ঈশ্বৰ থাকে নেকি পৰ্বত টিঙত ঈশ্বৰ থাকে নেকি ধূৰ অৰণ্যত ঈশ্বৰ থাকে নেকি প্ৰতিমাবোৰত জানিব মন যায় ক'ত তেওঁ থাকে তেওঁ আমাক দেখে নেদেখো তেওঁকে সহস্ৰ নয়নে তেওঁ সকলোকে দেখে তেওঁ এনে যে গুণ সকলো নুশুনে কোটি সূৰ্যৰ দৰে তেওঁ হেনো জ্যোতি তেওঁৰ নামেই আল্লাহ তেওঁৰেই নাম গছ তেওঁৰ প্ৰাৰ্থনাটো ঈশ্বৰ ক'তনো থাকে ঈশ্বৰ থাকেনো ক'ত নীল আকাশত ঈশ্বৰ থাকে নেকি পৰ্বত ঈশ্বৰ কাৰণে তেওঁ সকলোকে দেখে তেওঁৰ এনে যে গুণ সকলোবোৰ শুনে অতি সূৰ্যৰ দৰে তেওঁৰ জ্যোতি তেওঁৰ নামে আল্লাহ তেওঁৰ নামে গড তেওঁৰ প্ৰাৰ্থনাতে মন হওক ব্ৰত ধন্যবাদ কণমানি ভাইটি অম্লানজ্যোতি গগৈ নাম মতাৰ লগে লগে মঞ্চত উপস্থিত হ'ব নোৱাৰিছিলে তেওঁলোকৰ নামসমূহ আমি পুনৰ এবাৰ মাতি দিছোঁ যিসকল প্ৰেক্ষাগৃহত আছে তেওঁলোকক অনতিপলমে আহি মঞ্চৰ কাষত সাজু হ'বলৈ আমি অনুৰোধ জনাইছোঁ অনুপস্থিত হোৱা প্ৰতিযোগীসকল আছে পূৰ্ণিমা দে অদন্যা কাশ্যপ ৰশ্মিৰেখা সোণোৱাল টিনা শৰ্মা দেৱস্মিতা বৰদ্বাজ দীপনাশ বৰুৱা আদিক্ৰমে আবৃত্তি তুলি লৈ আহিবলৈ আমি অনুৰোধ অনন্যা কাশ্যপলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দীপ্তাংশু কোঁৱৰ আবৃত্তি কৰিবলৈ লৈছোঁ কবি ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ